বন্ধুসকল, আজি আমি শিকিম অসমীয়াৰ পৰা ইংৰাজী নামবোৰ কেনেকৈ লিখিব পাৰি। এই ভিডিঅ'টোত শিকিম। উদাহৰণ ইয়াত অজয়। অজয়টো আমি ভাঙি দিলোঁ। চৰয় যোগ বৰ্গাজ যোগ অন্তুষ্ট অজয়। ঠিক সেইদৰে যিকোনো অসমীয়া নাম এটা আমি ভাঙি ভাঙি ইংৰাজীত কেনেকৈ লিখিব পাৰি এই ভিডিঅ'টোত আজি আমি শিকিম। তাৰ আগতে বন্ধুসকল, প্ৰথমে আমি জানিব লাগিব অসমীয়া স্বৰ বৰ্ণ ইয়াৰ ইংৰাজী ধ্বনি আৰু স্বৰচিহ্ন। তাৰপিছত আমি শিকিম অসমীয়া ব্যঞ্জন বৰ্ণ ইয়াৰ ইংৰাজী ধ্বনি। কেৱল ইয়াত স্বৰয়। স্বৰয়টো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ। স্বৰয়ৰ কোনো চিহ্ন নাই। আটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ বা ডাবুল এ। আই আকাৰ। আকাৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এ বা ডাবুল এ। ঠিক সেইদৰে হচৈ। হচৈটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই। হচৈয়ে হচৈকাৰ চিহ্ন। দীৰ্ঘই। দীৰ্ঘইটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আই বা ডাবল ই। দীৰ্ঘয়ে দীৰ্ঘইকাৰ চিহ্ন। হচৌ। হচৌটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ। হচৌৱে হচৌকাৰ চিহ্ন। দীৰ্ঘটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ইউ বা ডাবল অ'। দীৰ্ঘৱে দীৰ্ঘকাৰ চিহ্ন। ৰিটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ আই। ৰিয়ে ৰিকাৰ চিহ্ন। এটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ই। এ একাৰ চিহ্ন। ঐটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ আই বা এ আই। ঐয়ে ঐকাৰ চিহ্ন। ঠিক সেইদৰে উটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ। উৱে উকাৰ চিহ্ন। ঔটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি অ ইউ বা এ ইউ। ঔৱে ঔকাৰ চিহ্ন। ঠিক আছে বন্ধুসকল, এইকেইটা হ'ল আমাৰ স্বৰ বৰ্ণ আৰু ইয়াৰ স্বৰচিহ্ন কেইটা। তাৰপিছত শিকিম আমি ব্যঞ্জন বৰ্ণ, যাক ইংলিছত কনচনেণ্ট বুলি কয়। বন্ধুসকল, ব্যঞ্জন বৰ্ণৰ ইংলিছ ধ্বনি কেইটা শিকিম। কটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে। খটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে এইচ। গটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জি। ঘটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জি এইচ। উঙটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন জি। প্ৰথম চটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি চি এইচ। দ্বিতীয় চটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি চি ডাবল এইচ। বৰ্গা চটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জে। ঝটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি জে এইচ। নিয়টো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন জি। টটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি। ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি এইচ। ডটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি। ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি এইচ। মূৰ্ধন্য ণটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন। টটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি। থটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি টি এইচ। দটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি। ধটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডি এইচ। নটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এন। পটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি পি। ফটো লিখিবলৈ ব্যৱহাৰ কৰিম পি এইচ বা এফ। বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি বি। ভটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি বি এইচ। মটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এম। জটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ৱাই। ৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ। লটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এল। ৱাপটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ডব্লিউ। শ্বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এছ এইচ। শ্বটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এছ এইচ। দন্তীয়া শটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এইচ। শটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি এইচ। ক্ষটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি কে এইচ। ৰটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি আৰ। অন্তুষ্টটো লিখিবলৈ ব্যৱহাৰ কৰিম আমি ৱাই। এইকেইটা হ'ল ব্যঞ্জন বৰ্ণ আৰু ইয়াৰ ইংৰাজী ধ্বনি। ঠিক আছে বন্ধুসকল, এতিয়া আমি শিকিম যিকোনো অসমীয়া নাম এটা আমি ইংৰাজীত কেনেকৈ গঠন কৰিব পাৰি। প্ৰথমে আমি নাম এটা ল'লোঁ অজয়। অজয়টো আমি ইয়াত ভাঙি দিলোঁ। এতিয়া আমি বন্ধুসকল ইয়াত অৰ কাৰণে লিখিম আমি এ। বৰ্গাজৰ কাৰণে লিখিম আমি জে। ইয়াত বন্ধুসকল কোনো আকাৰ উকাৰ নাই, তাৰ কাৰণে ইয়াত আমি লিখিম এ। আৰু অন্তুষ্টৰ কাৰণে লিখিম আমি ৱাই, অজয়। ঠিক আছে বন্ধুসকল, প্ৰথমত যদি এ আহে তাৰপিছত কোনো আকাৰ উকাৰ নাথাকে, তেতিয়া বন্ধুসকল এটাই এ বহিব। তাৰপিছত কোনো আকাৰ উকাৰ নাই, তাৰ কাৰণে আমি ইয়াত বহালোঁ এ। হ'ল অজয়। এ জে এ ৱাই, অজয়। ঠিক সেইদৰে বন্ধুসকল আমি ৰাজটো আমি ইংলিছত গঠন কৰিম। ৰাজটো ইয়াত আমি ভাঙি দিলোঁ। ৰৰ কাৰণে লিখিম আমি আৰ। আকাৰটোৰ কাৰণে লিখিম আমি এ। বৰ্গাজৰটোৰ কাৰণে লিখিম আমি জে, ৰাজ। আৰ এ জে, ৰাজ। ঠিক সেইদৰে বন্ধুসকল আমি ৰাহুলটো আমি ইয়াত ভাঙি দিলোঁ। এতিয়া আমি ইংলিছত লিখিম। ৰৰ কাৰণে লিখিম আমি আৰ। এই আকাৰটোৰ কাৰণে লিখিম আমি এ। হৰটোৰ কাৰণে লিখিম আমি এইচ। আৰু হয়ে হু, এইটোৰ কাৰণে লিখিম আমি ইউ। লটোৰ কাৰণে লিখিম আমি
এল ৰাহুল, RAHUL ৰাহুল। ঠিক সেইদৰে আমি অমিতটো লিখিম। অমিতটো ইয়াত আমি ভাঙি দিলোঁ। অৰ কাৰণে লিখিম আমি এ, মৰ কাৰণে লিখিম আমি এম, এই হস্ৰইকাৰ চিনটোৰ কাৰণে লিখিম আমি আই, তটোৰ কাৰণে লিখিম আমি টি, অমিত, AMIT অমিত। ঠিক সেইদৰে বন্ধুসকল আমি অৰুণটো লিখিম। অৰুণটো প্ৰথমে আমি ভাঙি দিলোঁ। এতিয়া আমি ইংলিছত গঠন কৰিম। অটোৰ কাৰণে লিখিম আমি এ, ৰটোৰ কাৰণে লিখিম আমি আৰ, আৰু এই উকাৰটোৰ কাৰণে লিখিম আমি ইউ, মধুনা নটোৰ কাৰণে লিখিম আমি এন, অৰুণ, ARUN অৰুণ। ঠিক আছে বন্ধু, ঠিক সেইদৰে আমি মনোজটো লিখিম। মনোজটো ইয়াত আমি ভাঙি দিলোঁ। মৰ কাৰণে লিখিম আমি এম, নৰ কাৰণে, আৰু মনোজ কওঁতে ইয়াত এটা সোমাই আছে, লিখিম আমি এ, নটোৰ কাৰণে লিখিম আমি এন, এই উকাৰটোৰ কাৰণে লিখিম আমি অ', বৰ্গাজটোৰ কাৰণে লিখিম আমি জে, মনোজ, MANOJ মনোজ। ঠিক আছে বন্ধুসকল, ঠিক সেইদৰে আমি নীৰজটো লিখিম। নৰ কাৰণে লিখিম আমি এন, এই দীৰ্ঘকাৰটোৰ কাৰণে লিখিম আমি EE, ৰটোৰ কাৰণে লিখিম আমি আৰ, আৰু ইয়াত বন্ধুসকল কোনো আকাৰ ঐকাৰ নাই, তাৰ কাৰণে লিখিম আমি এ, আৰু বৰ্গাজটোৰ কাৰণে লিখিম আমি জে, নীৰজ, NEERAJ নীৰজ। ঠিক আছে বন্ধু, ঠিক সেইদৰে আমি দীপকটো লিখিম। দটোৰ কাৰণে লিখিম আমি ডি, দীৰ্ঘটোৰ কাৰণে লিখিম আমি EE, পটোৰ কাৰণে লিখিম আমি পি। তাৰপিছত বন্ধুসকল ইয়াত কোনো আকাৰ ঐকাৰ নাই, তাৰ কাৰণে লিখিম আমি এ, কটোৰ কাৰণে লিখিম আমি কে, দীপক, DEEPAK দীপক। ঠিক আছে বন্ধু, ঠিক সেইদৰে আমি বিকাশটো লিখিম। বিকাশটো ইয়াত আমি ভাঙি দিলোঁ। বৰ কাৰণে লিখিম আমি বি, ঋষিকাৰৰ চিনৰ কাৰণে লিখিম আমি আই, কৰটোৰ কাৰণে লিখিম আমি কে, এই আকাৰ চিনৰ কাৰণে লিখিম আমি এ, স্বৰটোৰ কাৰণে লিখিম আমি SH, বিকাশ, BIKASH বিকাশ। ঠিক আছে, ঠিক সেইদৰে যিকোনো অসমীয়া নাম এটা আপুনি ভাঙি ভাঙি অতি সহজে ইংলিছত গঠন কৰিব পাৰিব।